ৰাস্তাৰ ফালে ওলাই যাওঁতে সেইফালৰ পৰা ভাইটি এটাই আহি মুখতে ৰং লগাই দিলেহি। তাক দেখি আৰু দুটা দৌৰি আহে আৰু পুনৰ লগাই দিলে। উপায় নাই আৰু মুখ ধুই চাহ খাই ওলাই গৈছিলোহে জাষ্ট, বৰবাদ কৰি দিলে। তাৰ পাছত গলো খুৰাহঁতৰ ঘৰ। বোলো আজি হলিদিনানো কি কৰিছে চাই আহোঁগৈ। পিছে তাত গৈ দেখো হাতী পোৱালিজনীয়ে ফুলতহে পানী দি আছে। এক দেখিছেনে? ওচৰতে ইমান ডাঙৰকৈ গান বাজি আছে, তথাপিও তাই কাণ হাৰ নাই। বাৰু বাদ দিয়ক, চাহ কাপ খাই লওঁ। তাৰ পাছত মামা ঘৰলৈ বুলি ওলালো। মামা ঘৰত আজি সকাম আছে। ইফালে মোৰ বাহনখন দেখিছেনে? একেবাৰে অৱস্থা নাই। উপায় নাই, বৰষুণৰ বতৰ যে। অলপ পাছত মামা ঘৰ পালোহি। সকলো কৰ্ম শেষ কৰি এতিয়া ভকত বিদায় দিয়াৰ সময় হ'ল। সন্ধ্যা তাৰ পৰা আহি ওচৰৰ নামঘৰ এভাগলৈ ওলাইছো, মানে ভাগৱত চলি আছে। এইফালে লাইটিং লগাই সুন্দৰকৈ ডেকৰেশ্যন কৰি তুলিছে। বাট চৰাৰ সন্মুখ ভাগত আছে বাঁহেৰে নিৰ্মিত এখন ধুনীয়া গেট। এয়া নামঘৰৰ ভিতৰৰ ভাগ। সৌৱা আগত সজাই তোলা হৈছে ভাগৱতৰ মুখ্য আকৰ্ষণ, মানে শংখ চক্ৰ গদা পদ্মৰ কথা কৈছো। আমিও ধূপ চাকি জ্বলাই চাহ খাই ভিতৰতে বহি ভাগৱত শ্ৰৱণ কৰি আছো। আৰু এইফালে পাঠকীসকলে পাঠ কৰি আছে। অলপ পাছত আহিল বিজুলী ঢেৰেকনিৰ সৈতে এজাক ডাঙৰ বৰষুণ। বৰষুণ জাক কমাৰ লগে লগে সকলো